एवरीवन वेलकम बैक टू द चैनल की खबर आपनलोकर सो আজি আমি এতিয়া গৈ আছো কাৰ ওয়াশ কৰিবলৈ ইয়াত কাৰ ওয়াশটো অলপ বেলেগ হয় লাইক অটোমেটিক কাৰ ওয়াশ হয় আৰু মই আগৰ কিটা এনেকা দেখা নাই এই কাৰণে ভাবিলো ভিডিও এটা বনাও আপোনাৰ লগত শেয়াৰ কৰো কেনেকুৱা হয় ইয়াত সো আশা কৰিছো আপুনি ভিডিওটো ভাল পাব সো বলক স্টাৰ্ট কৰো सो এইটো হল কাৰ ওয়াশ ষ্টেচন আৰু এইটো এন্ট্ৰেন্স ইয়াত দেখিছে আজি উইকেণ্ডৰ কাৰণে বহুত ভিৰ হৈ আছে নহলে অলপ কমে থাকে সো ইয়াত কাৰ ওয়াশৰ লগত ভ্যাকুমটো ফ্ৰী হয় কাৰ ওয়াশ কৰাৰ পিছত ভ্যাকুম নিজে কৰিব লাগে সো এতিয়া আমি লাইনত ৰখি আছো सो আপুনি এই দুটা বোর্ড দেখি পাইছেনে ব্লু কালার তাত গুটে এমাউন্ট বলি লিখা আছে কোনটো কৰিলে কিমান প্ৰাইস হয় আৰু আমাৰ হন্মুখৰ যোনটো গাড়ী হেতে পেমেন্ট কৰি আছে তাত সৰু বক্স এটা আছে এটিএম নিচিনা তাত পেমেন্ট কৰিব লাগে আৰু তাৰ আগত গেট এটা আছে হে পেমেন্ট কৰাৰ পিছত হে গেটটো খুল খাব আমাৰটো মান্থলি পেমেন্ট কৰা হয় এই কাৰণে ইয়াত দেখিছে সৰু ষ্টিকাৰ এটা লগাই থৈ দিছে হেতে তাত লিখা আছে টাইডল ৱেভ যেতিয়া আমি হন্মুখৰ গেটৰ হন্মুখত যেতিয়া গৈ পাও এটো অটোমেটিকলি স্ক্যান হৈ যায় আৰু গেটটো নিজে খুল খাই যায় সো আমি পেমেন্ট কৰিব নালাগে একো আৰু এই মান্থলি কৰিলে এটা ভাল যে এটো আনলিমিটেড হয় আপুনি সদায় কিনেও গাড়ী ধুব পাৰে একো ৰেষ্ট্ৰিকশন নাই সো হেটো এটা ভাল আৰু আনলিমিটেড হয় সো এতিয়া হন্মুখৰ গাড়ীৰ পেমেন্টটো হৈ গল এতিয়া হেতে পাস হৈ আছে দেখিছে গেটটো দেখিছে না আপুনি হে ব্লু কালাৰ সৰু হেটো খুল খাই গল এতিয়া হেতে পাস কৰিছে এতিয়া আমাৰ গাড়ী যোৱা আগত গেটটো নামি যাব আকৌ তাৰপিছত আমাৰ হে বস্তুটো নিজে নিজে অটোমেটিক স্ক্যান হৈ যাব আৰু গেটটো খুল খাই যাব সো এইটো হল সৰু এটিএম যোনটো মই কৈছিলো যত পেমেন্ট কৰিব পাৰি আৰু গেটটো দেখিছে না এইটো গেট ক্লোজ হৈ আছে এতিয়া এইটো অটোমেটিক স্ক্যান হৈ জলে এইটো নিজে খুল খাই যাব সো এতিয়া দেখিলে আপুনি হন্মুখৰখিনি গ্লাস আৰু পিছফালে গ্লাসটো আগৰ মানুহটোৱে কৰি দিছিলে এতিয়া আকৌ বেলেগটোৱে গুটেই গ্লাসটো কৰি দিলে তাৰপিছত গাড়ীটো এতিয়া নিউট্ৰেলত থব লাগিব আৰু গাড়ীটো নিজে অটোমেটিক গৈ থাকিব আমি একো কৰিব নালাগে তাৰ লগতে আমাৰ যোনটো হয় আমি $50টো কৰি থৈছো এই কাৰণে এইটো লাইটটো তাত ফ্ল্যাশ হৈ আছে তাৰপিছত এতিয়া বস্তুটো ষ্টাৰ্ট হৈ গল আৰু আপুনি চাব পাৰে কিমান ধুনিয়াকৈ এটা গাড়ীটো সাফা কৰে
সো গোটেই গাড়ী ধোৱাটো হৈ গ'ল আপুনি দেখিলে লাইক জাষ্ট 5 মিনিটছ লাগে গোটেই প্ৰচেছটো শেষ হ'বলৈ আৰু দেখিছেনে সন্মুখৰ যোনটো লাইট য়েল্লো কালাৰ হৈ আছে সেইটো গ্ৰীণ হ'ব এতিয়া গ্ৰীণ হ'লেহে আমি ইয়াৰ পৰা যাব পাৰিম সো গ্ৰীণ হৈ গ'ল এতিয়া আমি ভেকিউম কৰিবলৈ গৈ আছোঁ সো কাৰ ৱাছটো দেখিলে না আপোনালোকে এতিয়া আমি ভেকিউম কৰিম ভেকিউমটো কাৰ ৱাছ লগত ফ্ৰী হয় সো ভেকিউমটো মোৰ কাম হ'ল ভিতৰত ভেকিউম কৰা আৰু মোৰ হাজবেণ্ডৰ কামৰ বাহিৰৰ গোটেই ভেকিউমটো তেওঁ কৰিব বাহিৰত ভেকিউম কৰিব নালাগে মুচিব লাগে সেইখিনি তেওঁ কৰিব আৰু ভিতৰৰ মুচি যিমান কাম থাকিব সেইবোৰ মই কৰিম সো এতিয়া মই আপোনাক ভেকিউম কৰাটো দেখাম ভেকিউমটো দেখিলে আপুনি এতিয়া ইয়াত গাড়ীৰ ভিতৰত চাফা কৰিবলৈ এনেকুৱা লিকুইড আৰু মাইক্ৰ'ফাইবাৰ কাপোৰ থাকে সো এইখিনি এতিয়া আমি কৰি আছোঁ ভিতৰত যিমান চাফা কৰা কামটো মোৰ এতিয়া সেইকাৰণে মই গোটেই স্প্ৰে কৰি কিনে ভালকৈ মুচিম যিমান ডাষ্ট আছে গোটেইখিনি গুচি যাব সো গাড়ী ধুবলৈ বেছি টাইম নালাগে কিন্তু ক্লিনিং আৰু ভেকিউমিঙত বহুত টাইম গুচি যায় আৰু আজি উইকেণ্ড বুলি বহুত ৰাছ হৈ আছে আৰু কাৰ ৱাছ কৰিব আহিলে এটা ভাল যে বহুত ধৰণৰ গাড়ী দেখি পায় সো ইয়াত দেখি পাইছে আপুনি বহুত বেলেগ বেলেগ মডেল লাইক বেলেগ বেলেগ ব্ৰাণ্ডৰ গাড়ী আছে আৰু দেখি ভাল লাগে সো গাড়ী দেখিছে কিমান ধুনীয়াকৈ ক্লিন হৈ গ'ল ভিতৰৰ With you, boy, real wasn't real with you, boy. You won't give me too much chances. I don't care. I'm fine, I'm fencing brighter. So আমাৰ গাড়ী ধোৱা হৈ গ'ল আৰু আপুনি দেখিছে গাড়ীটো কিমান ধুনীয়াকৈ চাইন হৈ আছে দুদিনৰ পিছত আকৌ লেতেৰা হৈ যাব আকৌ আহিব লাগিব সো আমি সপ্তাহত এবাৰহে লাইক সপ্তাহত নহয় মাহত চাগে দুবাৰহে ভিতৰত ক্লিনিং কৰোঁ নহ'লে সপ্তাহ গাড়ী ধোৱা হয় আমাৰ জাষ্ট বাহিৰতো ভিতৰতো ক্লিনিং চাগে মাহত দুবাৰ কৰা হয় সো এতিয়া কাৰ ৱাছ কৰা হৈ গ'ল এতিয়া আমি গৈ আছোঁ মাইকেল বুলি এটা আৰ্ট এণ্ড ক্ৰাফ্টৰ দোকান আছে বিকজ মই অলপ ঊলৰ কাম কিবা কিবি ক্ৰচেবোৰ কৰি আছোঁ সো সেইটো কাৰণে মোক অলপ ঊল লাগে সো সেইটো কাৰণে গৈ আছোঁ সো আপোনাক মই সেইটোও দেখাই দিম Wasn't real with you, boy. Real wasn't real with you, boy. You won't give me too much chances. I don't care. I'm fine. I'm fencing brighter. Yeah, yeah, oh boy. I'm telling goodbye. I'm telling goodbye. সো এতিয়া মই মাইকেল আহি পালোঁ আৰু মাইকেলৰ গোটেই আৰ্ট এণ্ড ক্ৰাফ্টৰ বস্তুবোৰ পাই যায় এভৰিথিং লাইক মই যেতিয়া পেইণ্টিং কৰোঁ মোক যি বস্তু লাগে গোটেইখিনি ইয়াত পাই যাওঁ মই প্লাছ এতিয়া যিহেতু হেলোইন আহি আছে এতিয়া দেখিছে আপুনি য'তটো মানে পাম্পকিন নহ'লে অৰেঞ্জ য়েল্ল' সেইবোৰ কালাৰ বহুত বেছিকৈ চলে এতিয়া ফল কালাৰ সেইবোৰ আৰু ফল ষ্টাৰ্ট হ'ব অলপ দিনৰ পিছত মই আপোনাক ফলৰ পাৰিলে ভিডিঅ' বনাই শ্বেয়াৰ কৰিম বহুত ধুনীয়া ফল হয় ইয়াত এতিয়া ষ্টাৰ্ট হৈছে এটা দুটা হ'বলৈ গছখিনিয়ে মানে কালাৰ চেঞ্জ কৰিব ষ্টাৰ্ট হৈছে কিন্তু এনেকৈ নহয় বেছিকৈ হোৱা নাই এতিয়া অলপ দিনৰ পিছত হ'ব এতিয়া নেক্সট মান্থ হেলোইন আছে সেইকাৰণে গোটেই হেলোইনৰ যি ডেক'ৰেশ্যন লাগে গোটেইখিনি ইয়াত পাই যায় সো তাৰ লগতে ইয়াত মই ঊল বিচাৰি আছোঁ যোনটো মই লাষ্ট টাইম লৈ গৈছিলোঁ আৰু সেইটো মই এতিয়া বিচাৰি পোৱা নাই সেইটোকে মই বিচাৰি আছোঁ
এইটো ঊল দি বেবী ব্লেংকেট বনাইছোঁ, কিন্তু এতিয়া এইটো ঊল নালাগে মোক। মই যোনটো ঊল লাগে সেইটো চেলত আছিলে লাষ্ট টাইম, এতিয়া নাই, সেইটোকে বিচাৰি আছোঁ। চাওঁ ক'ৰবাত পাওঁ নেকি। চ' যোনটো ঊল বিচাৰিছিলোঁ সেইটো নাপালোঁ, তো ভাবিলোঁ আপোনাক অলপ ষ্ট'ৰটো দেখাই দিওঁ কি কি ওলাইছে হেলোৱিনৰ কাৰণে। চ' এইবোৰ গোটেই স্কেৰী বস্তুবোৰ ওলাইছে। আৰু এইবোৰ চব কেনভাছ হয়, আৰু ইয়াৰ পৰাই মই নিওঁ। বহুত ভাল কোৱালিটি কেনভাছ পাই যায় ইয়াত। আৰু গোটেই ব্ৰাছ কালাৰ চব ইয়াত ধুনীয়াকৈ এৰেঞ্জ কৰি থোৱা আছে। চ' গোটেইখিনি ইয়াত একেবাৰে পাই যায় আৰু। দেখিলেনে অট'মেটিক কাৰ ৱাছটো কেনেকুৱা হয় ইয়াত। চ' আমাৰ কাৰ ৱাছ হৈ গ'ল, এতিয়া আমি ঘৰত গৈ আছোঁ। আশা কৰিছোঁ আপুনি আজি ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আকৌ লগ পাম নিউ ভিডিঅ' লৈ। টিল দেন বাই। Yeah, 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 oh boy, I'm telling you.